কামবোৰ কৰি ভালেই লাগে মই আমনি নাপাওঁ খালি সময়টো মোৰ কাৰণে ৰৈ নাথাকে বহুত টাইম হৈ যায় এতিয়া কমেও 12টামান বাজিলে নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি এতিয়া বৰ্তমান ৰাতিপুৱা 9টামান বাজিছে কি কৰি আছা এতিয়া কোৱা মই কি বজাৰ মেলিছা এইবিলাক এই মিনি বজাৰ গৈছে মিনি বজাৰ মানুহটো বজাৰ কৰিছে মানুহটো বজাৰ কৰিছে আৰু এইবিলাক ভালকে পঢ়া দেই বাবা এইটো তোমাৰ কাৰণে আনিছো মই ভালকে বুজিবা দেই দুছটো কোনটো মই দুছটো জুচটো এয়া ইমান ঠাণ্ডাত জুচ খাইছা ন বেয়া ল'ৰা তুমি বেয়া ল'ৰা নেকি এই জুচটো মই ৰ'দত গৰম কৰি দিছো বাৰু সি খাবলৈ মন কৰিছিলে কাৰণে বাপেকে ৰাতিপুৱাই আনি দিলে আৰু এতিয়া সি পুৰা মগন হৈ আছে আৰু এতিয়া চাওকচোন মই এয়া গাহৰি দানা সিজাই আছোঁ মোৰ মানে এটা বিৰাট ডাঙৰ কষ্ট 3 দিনৰ মূৰে মূৰে হৈ থাকে মই নিজে অভ্যাস কৰালোঁ এতিয়া কৰি পিনে পস্তাই আছোঁ হ'লেও উপায় নাই মানে মোৰ গাহৰিটো পুহোঁতে প্ৰথমতে মৰমতে একদম গাহৰি কচু কাটি কাটি সিজাই খুৱাইছিলোঁ আৰু এনেদৰে কচু সিজাই খাই মানে তাৰ অভ্যাস হৈ গ'ল এতিয়া মানে কচু নিদিলে মানে সি দানাই নাখায় ভুচিৰ লগত নাখায় গতিকে মোৰ বিৰাট কষ্ট এইফালে দানা সিজাই আছোঁ ইফালে ৱাশ্বিং মেচিনত কাপোৰ ধুই আছোঁ আকৌ মদ সিজাই আছোঁ এইফালে কাৰণ এতিয়া দহা বিয়া সময় আহিছে আৰু সকাম নিকামৰ সময় আহিছে আমাৰ কিছু নীতি নিয়ম পালন কৰিব লাগে বছৰটোত কিছুমান সকাম মানে নিয়মীয়াকৈ পাতিব লাগে এতিয়া ঠাণ্ডা দিন হৈছে গতিকে সকলো সকামবোৰ এতিয়া এটা এটাকৈ পাতি যাম সেইবাবে মদ সিজাই আছোঁ সেইদিনেও এটা ভাত খাবলৈ সিজালোঁ আকৌ এটা নতুনকৈ সিজাইছোঁ তাতে ঠাণ্ডা দিন হ'লে মানে আলহী দুলহীও আমাৰ মানে আগমন ঘটে আলহী আহিলে মানে আমাৰ দেউৰী নিয়মত মানে সাজ পানী দিব লগাত পৰে সেইবাবে অলপ বেছিকৈ সিজাব লগা হয় আৰু সেইদৰে সিজাই আছোঁ এতিয়ালৈকে প্ৰায় কমপ্লিট হৈছে আৰু কেইটামান সিজাব লাগিব চাগে বৰ্তমান ইমানতে সিজাই ৰাখিছোঁ আকৌ এতিয়া গাইছ এই কাপোৰকেইটা শুকাবলৈ যাওঁ ওপৰলৈ তাৰপিছতে আমাৰ ভাত খোৱা পৰ্বটো চলিব আৰু কামখিনি শেষ কৰি ল'লেহে শান্তি আৰু কাৰণ ঠাণ্ডা দিনত এইবোৰ কাম সদায় হয় মানে কাপোৰ কিমান ধুব লাগে এক বাল্টিং আগতে ধুলোৱে এইকেইটা শুকাওঁ ৰাতিপুৱা এইবোৰ কাম শেষ মানে ঠাণ্ডা দিনত সদায় ওলায় সদায় ইমান কাপোৰ ধুব লগা হয় ল'ৰা ছোৱালী দুটা আছে যেতিয়া সিহঁতৰ কাপোৰ খেলোঁতে লেতেৰা কৰে সেইকাৰণে ধুব লগা হয় কামবোৰ কৰি ভালেই লাগে মই আমনি নাপাওঁ খালি সময়টো মোৰ কাৰণে ৰৈ নাথাকে বহুত টাইম হৈ যায় এতিয়া কমেও 12টামান বাজিলে কামবোৰৰ মানে সময়টোৰ কাৰণেহে বেছি লৰালৰি হয় নহ'লে একো আমনি নালাগে এতিয়া ঠাণ্ডা বতৰ যেতিয়া কাম কৰি খুব ভাল লাগে ৰাতিপুৱাৰ পৰা কাম ইটো সিটো কৰিয়ে আছোঁ ৰাতিপুৱা মদ সিজালোঁ গাহৰি দানা বনালোঁ তাৰপিছতে আৰু সেই বাৰীটো পানী দিলোঁৱেই সেইখিনি দেখুৱাবলৈ নহ'লে আকৌ ভাত বনোৱা কাপোৰ ধোৱা ল'ৰা ছোৱালী আপডাল কৰা আৰু ল'ৰাটো এতিয়া শুবলৈ বিচাৰিছে সি মোক আমনি কৰি আছে মা হুম কৰি আছে আকৌ তাক খুৱাবগৈ লাগিব এনেদৰে মাইকী মানুহৰ কামবোৰ শেষেই নহয় এইখিনি কাপোৰ শুকালেই এইকেইটা ঘৰলৈ লৈ যাওঁ এইকেইটা কাপোৰ শুকালে ৰাতিপুৱাই এইকেইটা ধুলোঁ কাৰণে এইকেইটা শুকালে বাবা তুমি ইয়ালৈ আহিলা নি মোৰ যাবলৈ হ'লেই বাবা কি খাবা বোলে তুমি পঢ়িছা ব'লা এইয়া আমাৰ খোৱা যোগাৰ এতিয়া ক্লিয়াৰ হৈ গ'ল আমাৰ এখেতে ভাত খালেই ৰ'বই নোৱাৰিলে মই ভিডিঅ' কৰি লওঁ বুলি ভাবিলোঁ বহি লোৱা আৰু তুমি কি কৰি আছা বাবা কণী গুচাইছা কণী খাইছা এইফালে চোৱা আকৌ দে বহা আজি কি বনাইছে বোলে কৈ যাওক আকৌ আজিও পাপৰ বনাইছোঁ
দাইল এক্সট্ৰা আৰু লাই ভাজি মজা ভোকে লাগিলে আৰু খাওঁ আৰু দেই খোৱা পৰ্ব ষ্টাৰ্ট দি দিওঁ